হেল্ল' ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত ত্ৰিকোণমিতি তালিকাখন অতি সহজে কেনেকৈ মনত ৰাখিব পাৰি তাক আমি চাওঁ আহাচোন। ত্ৰিকোণমিতি তালিকাখন আমি 5টা কোণৰ কাৰণে অৰ্থাৎ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ কাৰণে উলিয়াম। এতিয়া আমি 0 ডিগ্ৰীৰ কাৰণে 0 লিখি ল'ম ওপৰত আৰু 30 ডিগ্ৰীৰ কাৰণে 1, 45 ডিগ্ৰীৰ কাৰণে 2, 60 ডিগ্ৰীৰ কাৰণে 3, 90 ডিগ্ৰীৰ কাৰণে 4 লিখি ল'ম। আমি এইদৰে একাদিক্ৰমে সংখ্যাবিলাক প্ৰতিটো কোণৰ কাৰণে লিখি লৈছোঁ। এতিয়া ওপৰত তোমালোকে দেখা প্ৰতিটো সংখ্যাক কি কৰিম? 4য়ে হৰণ কৰিম। 4য়ে আমি হৰণ কৰিলে এই ধৰণে আমি দেখিম 0/4, 1/4, 2/4, 3/4 and 4/4. এতিয়া ইহঁতক এই প্ৰতিটো সংখ্যাক আমি বৰ্গমূল কৰিম। বৰ্গমূল কৰিলে 0/4 হ'ল, √0/4, √1/4, √2/4, √3/4, √4/4. এতিয়া আহা আমি sin a কাৰণে আমি 0 ডিগ্ৰী হ'লে কি হ'ব তাক আমি উলিয়াওঁ। 0 ডিগ্ৰী হ'লে আমাৰ √0/4 হ'ব। √0/4 অৰ্থাৎ ইয়াৰ sin 0 ডিগ্ৰী মানটো 0 হ'ব। এতিয়া আহোঁ sin 30 ডিগ্ৰীৰ কাৰণে। sin 30 ডিগ্ৰী হ'লে আমাৰ √1/4 সমান 1/2 হ'ব। এতিয়া sin 45 ডিগ্ৰী হ'লে √2/4 মানটো আহিব। √2/4 ইকুৱেল টু 1/√2 হ'ব। sin 60 ডিগ্ৰীৰ কাৰণে √3/4 আহিব। √3/4 ইকুৱেল টু √3/2 এই মানটো আহিব। sin 90 ডিগ্ৰীৰ কাৰণে আহিব √4/4 আৰু ইয়াৰ মানটো আহিব আমাৰ 1। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা মনত থবা, এই cos a কাৰণে কি হ'ব? আমি এই ফালৰ পৰা সংখ্যাবিলাক ইয়াত বহুৱাই যাম। অৰ্থাৎ আমি sin a যিখিনি ভেলু পাইছিলোঁ তাৰ ৰিভাৰ্ছ অৰ্ডাৰত আমি কি কৰিম? সংখ্যাবিলাক লিখি দিম। তো তেতিয়াহ'লে আমি ইয়াত cos a কিমান আহিব আমাৰ? cos a 0 ডিগ্ৰী হ'লে 1 হ'ব। cos 30 ডিগ্ৰী হ'লে আমাৰ √3/2। আমি এই ফালৰ পৰা লিখি গৈছোঁ। দেখিছা নহয় sin a উল্টা দিশৰ পৰা আমি কি কৰিছোঁ? cos a ৰ ভেলুবিলাক আমি লিখি গৈছোঁ। √3/2 আকৌ 45 ডিগ্ৰী হ'লে আমাৰ cos 45 ডিগ্ৰী হ'লে 1/√2 হ'ব। cos 60 ডিগ্ৰী হ'লে আমাৰ 1/2। cos 90 ডিগ্ৰী হ'লে 0। এতিয়া আমি tan a কাৰণে ইয়াৰ বিভিন্ন কোণৰ মান উলিয়াম। তো tan a আমি sin a/cos a এই ধৰণে লিখি ল'ব পাৰোঁ। ইয়াত কি কৰিম? sin a যিহেতু আমি 0 ডিগ্ৰীৰ কাৰণে উলিয়াইছোঁ, তো sin 0 ডিগ্ৰী হ'ব 0 আৰু cos 0 ডিগ্ৰী হ'ব 1। এইটো যদি বহুৱাই দিওঁ তেতিয়া আমি দেখিম যে tan 0 ডিগ্ৰী হ'ব 0। ঠিক তেনেকৈ tan 30 ডিগ্ৰী হ'ব 1/√3, tan 45 ডিগ্ৰী হ'ব 1, tan 60 ডিগ্ৰী হ'ব আমাৰ √3 আৰু tan 90 ডিগ্ৰী যিটো আমি সংজ্ঞাবদ্ধ নহয় লিখিব পাৰোঁ। এতিয়া চাওঁ cosec a। cosec a আমি 1/sin a বুলি লিখি ল'ব পাৰোঁ, যিহেতু cosec a হৈছে sin a ৰ অনন্য। এতিয়া cosec 0 ডিগ্ৰীৰ কাৰণে ইয়াৰ মান আমি সংজ্ঞাবদ্ধ নহয় বুলি লিখিব পাৰোঁ। cosec 30 ডিগ্ৰীৰ কাৰণে আমি 2 পাম। cosec 45 ডিগ্ৰীৰ কাৰণে √2, cosec 60 ডিগ্ৰীৰ কাৰণে 2/√3 আৰু cosec 90 ডিগ্ৰীৰ কাৰণে 1। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে এই cosec a ৰ
কোণৰ মানবিলাক আমাৰ sin a ৰ কোণৰ মানৰ ওলোটাটো হয়। তোমালোকে যদি ভালদৰে লক্ষ্য কৰা দেখিবা যে sin a কোণৰ মানৰ ওলোটাটো ইয়াত বহিছে। এতিয়া চাওঁ আমি sec a ৰ কাৰণে। তো sec a ক আমি 1/cos a এই ধৰণে লিখি ল'ব পাৰোঁ, কাৰণ sec a হৈছে cos a অনন্যক। এতিয়া sec 0 ডিগ্ৰীৰ কাৰণে আমি চাওঁ। sec 0 ডিগ্ৰী হ'ব 1, sec 30 ডিগ্ৰী হ'ব 2/√3, sec 45 ডিগ্ৰী হ'ব √2, sec 60 ডিগ্ৰী হ'ব 2 আৰু sec 90 ডিগ্ৰী হ'ব সংজ্ঞাবদ্ধ নহয়। এতিয়া এই sec a ৰ কোণৰ মানবিলাক cos a ৰ ওলোটাটো হয়। আমি যদি ভালদৰে চোৱা cos a ৰ ওলোটাটো ইয়াত বহিছে। ঠিক তেনেকৈ cot a ক আমি 1/tan a বাৰ cos a/sin a আমি ইয়াক লিখি ল'ব পাৰোঁ। কাৰণ cot a ৰ মানটো আমাৰ এই tan ৰ ওলোটাটো হয়। তো ইয়াক আমি পাম cot 0 ডিগ্ৰী সংজ্ঞাবদ্ধ নহয়, cot 30 ডিগ্ৰী √3, cos 45 ডিগ্ৰী 1, cot 60 ডিগ্ৰী 1/√3 আৰু cot 90 ডিগ্ৰী হ'ব 0। তো এইদৰে আমি গোটেই তালিকাখন মনত ৰাখিব অতি সহজে পাৰোঁ।